শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ সুবৃহৎ গণতান্ত্ৰিক তথা জাতীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। লক্ষ লক্ষ ভকতৰ প্ৰাণৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কালৰে পৰা নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। কিন্তু গুৰুজনাৰ আদৰ্শত সদায় অটল হৈ থাকি বিভিন্ন জাতি জনজাতিৰ মাজত সমন্বয়ৰ অপূৰ্ব নিদৰ্শনেৰে ধৰ্ম, দৰ্শন, সমাজ, সাহিত্য, সংস্কৃতি, শিক্ষা, অৰ্থনীতি সকলো দিশ সামৰি শতবৰ্ষ গৰকাৰ দিশে গজগতিৰে আগবাঢ়িছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। চাওঁ আহক, যিকোনো পৰিস্থিতিতে গুৰুজনাৰ আদৰ্শত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বাপ আই সমস্তক অটল হৈ থাকিবলৈ আহ্বান জনাই 1993 চনত সেই সময়ৰ পদাধিকাৰ শ্ৰদ্ধাৰ প্ৰয়াত কৰুণাকান্ত কলিতা বাপ আৰু প্ৰয়াত প্ৰধান সম্পাদক মুখেশ্বৰ শইকীয়া বাপে জিলা আঞ্চলিক প্ৰাথমিক সমূহলৈ প্ৰেৰণ কৰা পত্ৰত কি লিখা আছিল? প্ৰতি জিলা আঞ্চলিক প্ৰাথমিক সভাপতি, সম্পাদক আৰু মূলৰ সদস্য বাপসকললৈ সেৱাভাজন বাপ সমস্ত সেৱা গ্ৰহণ কৰিব। জিলা আঞ্চলিক আৰু প্ৰাথমিক শাখাসমূহৰ বাৰ্ষিক অধিৱেশনবোৰ শুভ আগমুহূৰ্তত আপোনাসৱৰ জৰিয়তে প্ৰতিনিধি, সংগী, বাপ-আই সকলোটিলৈকে আমাৰ আন্তৰিক সেৱা, শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অধিৱেশনসমূহৰ সাফল্য কামনা কৰিলোঁ। গুৰুজনাৰ পবিত্ৰ সত্য সনাতন ধৰ্মত ন্যস্ত স্বাৰ্থীসকলে আমদানি কৰা ভেজালসমূহ আঁতৰাই তেৰাৰ ধৰ্মৰ শুদ্ধ ৰূপটো উদ্ধাৰ কৰি প্ৰচাৰ প্ৰসাৰেৰে এক সুমহান কৃষ্ণভক্তিযুক্ত মানৱ সমাজ গঠনৰ মহান সংকল্প লৈয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হৈছিল। আজি 6 দশকৰো অধিক কাল নানা অন্যায়, অত্যাচাৰ, কুৎসাৰ্টনা, বাধা বিঘিনি, সংঘাতৰ সন্মুখীন হৈও অকণো বিচলিত নহৈ আমাৰ পূৰ্বসূৰী পবিত্ৰাত্মা মহান ত্যাগী পুৰুষসকলে এই সুমহান অনুষ্ঠানটি গঢ়ি দৃঢ়তাৰে ৰক্ষণাবেক্ষণ দি প্ৰচাৰ প্ৰসাৰ ঘটাই জনসমাজত এক নৱজাগৰণ আৰু আলোড়নৰ সৃষ্টি কৰি উত্তৰোত্তৰ বিকাশ আৰু উন্নতিৰ বাবে আমাৰ সকলোৰে হাতত গধুৰ অথচ পবিত্ৰ দায়িত্ব অৰ্পণ কৰি গ'ল। সেয়ে এই দায়িত্ব যথাযথভাৱে ঐকান্তিক নিষ্ঠাৰে পালন কৰাৰ ওপৰতেই অনুষ্ঠানটিৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে আৰু লগতে আমাৰ সকলোৰে গুৰুজনাৰ ধৰ্মৰ প্ৰতি থকা আস্থা, আন্তৰিকতা আৰু নৈষ্ঠিকতাৰ প্ৰমাণো নিৰ্ভৰ কৰিছে। গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰ সুৰক্ষা দিয়া, অনুষ্ঠানটিৰ নীতি শৃংখলা আদৰ্শ ৰক্ষা কৰা, ঐক্য সংহতি সম্প্ৰীতিৰে সংঘবদ্ধভাৱে গুৰুধৰ্মৰ প্ৰচাৰ প্ৰসাৰত আত্মনিয়োগ কৰাৰ মহান উদ্দেশ্য সাধন কল্পে সংঘৰ সংবিধান, বিবাহ পদ্ধতি, অহোজ পদ্ধতি, প্ৰসংগ প্ৰণালী আদি নিবন্ধ কৰা হৈছে। দুৰ্ভাগ্যক্ৰমে কোনো সংঘীয়ে ইয়াৰ বিপৰীতে চলি থকাৰ ফলতে প্ৰাথমিক, আঞ্চলিক আৰু জিলাসমূহত বিভ্ৰান্তি, বিভাজন, বিবাদ আদি ঘটাৰ সম্ভেদ অভিযোগ, প্ৰতি অভিযোগ সমূহৰ মাজেৰে প্ৰকাশ পোৱা দেখা গৈছে। একশৰণ হৰিনাম ধৰ্মৰ শুদ্ধ ৰূপটো পালন নকৰা, অনুষ্ঠানটিৰ প্ৰতি আনুগত্য নথকা এচামে সংগীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা দেখা গৈছে। প্ৰতিনিধি সভাবোৰত এই বিষয়ে বিতং আলোচনা কৰি যথোচিত ব্যৱস্থা ল'ব বুলি আশা ৰাখিলোঁ। এই কথাটো মননযোগ্য যে নীতি আদৰ্শত ভ্ৰষ্টাচাৰ আনি কোনেও কোনো সংগঠন আগুৱাই নিয়াৰ সংকল্প কাৰ্যকৰী কৰিব নোৱাৰে। এই মহান পবিত্ৰ কৰ্মত সকলো প্ৰকাৰৰ সহায় সহযোগ আগবঢ়াবলৈ আমি সকলোকে সানুনয়ে অনুৰোধ জনালোঁ। পুনৰ শুভেচ্ছা, অভিনন্দন আৰু সেৱা জনাই সামৰিলোঁ। সেৱাৰে শ্ৰী কৰুণাকান্ত কলিতা পদাধিকাৰ, শ্ৰী মুখেশ্বৰ শইকীয়া প্ৰধান সম্পাদক, শ্ৰীমন্ত শংকৰদেৱ সংঘ 6/12/1993। বিশ্বনাথৰ পৰা ভৱেন বৰাৰ ৰিপৰ্ট, অসম কণ্ঠ। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।